Assalamu alaikum, namaskar. This is Aziza Ferdowsi. Welcome back to my channel Know With Us. আজি মই আৰম্ভ কৰিবলৈ ওলাইছোঁ ব্যঞ্জন বৰ্ণৰ চতুৰ্থ ভাগ। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোক উৎসাহ যোগাব। ব্যঞ্জন বৰ্ণক মুঠতে তিনিটা ভাগত ভাগ কৰা হয়। স্পৰ্শ বৰ্ণ, অন্তস্থ বৰ্ণ আৰু উষ্ম বৰ্ণ। কৰ পৰা মলৈকে এইকেইটা বৰ্ণ কিবোৰ বৰ্ণ বোলে? স্পৰ্শ বৰ্ণ। অন্তস্থ জ্বৰ পৰা অবলৈকে অন্তস্থ বৰ্ণ আৰু তালব্য খৰ পৰা খলৈকে এইকেইটা বৰ্ণক উষ্ম বৰ্ণ বোলে। এতিয়া কথাটো হ'ল যে বাকী যিকেইটা বৰ্ণ আছে এই বৰ্ণকেইটা কি? এই বৰ্ণকেইটা বেলেগ বৰ্ণৰ পৃথক ৰূপহে। আমি এতিয়া ইয়াৰ বিতং আলোচনা কৰিম। সৰ্বমুঠ ব্যঞ্জন বৰ্ণ হৈছে আমাৰ ৩৩টা। স্পৰ্শ বৰ্ণ, অন্তস্থ বৰ্ণ, উষ্ম বৰ্ণ মিলি পেলাই আমাৰ সৰ্বমুঠ বৰ্ণ হৈছে ৩৩টা। কৰ পৰা খলৈকে। বাকী থকা বৰ্ণকেইটা হৈছে বেলেগ বৰ্ণৰ পৃথক ৰূপ। ক্ষয়টো চাওক, কি বৰ্ণৰ পৃথক ৰূপ? ক যোগ মূৰ্ধন্যৰ পৃথক ৰূপ হৈছে কি? ক্ষয়। দৰেৰ দ বৰ্ণৰ পৃথক ৰূপ, দৰেৰ আকৌ দ বৰ্ণৰ পৃথক ৰূপ, অন্ত্যেষ্টিয়টো অন্তস্থ জ্বৰ পৃথক ৰূপ, হস্যন্তটো কি হয়? তৰ পৃথক ৰূপ হয়। কিন্তু চন্দ্ৰবিন্দুটো হৈছে উঙ, নিয়, মূৰ্ধন্য, দন্ত্যন্য, মৰ অনুনাসিক ৰূপ। অনুনাসিক শব্দটোৰ অৰ্থ হৈছে নাকেৰে ওলোৱা বৰ্ণবিলাকক অনুনাসিক বৰ্ণ বোলে। আৰু অনুনাসিক উঙ, নিয় এইকেইটা গোটেইকেইটা বৰ্ণ আমি নাকেৰে ওলাওঁ। এইকেইটাৰ অনুনাসিক ৰূপ হিচাপে আমাৰ চন্দ্ৰবিন্দুটো কি কৰা হৈছে? ব্যৱহাৰ কৰা হয়। বাকী ৰৈ যোৱা অনুস্বৰ আৰু বিসৰ্গ এই দুই বৰ্ণক কি বুলি কোৱা হয়? অযুগ্ম বা বৰ্ণ বুলি কোৱা হয়। এতিয়া কথাটো হ'ল অযুগ্ম বা বৰ্ণ কাক বোলে? অযুগ্ম বৰ্ণ হৈছে অনুস্বৰ আৰু বিসৰ্গ এই দুটা বৰ্ণ স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত যোগ নাই আৰু স্বতন্ত্ৰ স্থানো নাই, অথচ ব্যৱহাৰ আছে। সেইবাবে ইহঁতক কি বুলি কোৱা হয়? অযুগ্ম বৰ্ণ বুলি কোৱা হয়। অৰ্থাৎ ইহঁতৰ নিজা স্থান বা উচ্চাৰণ নাই। এই বৰ্ণ দুটাৰ কি নাই? নিজা স্থানো নাই, নিজা উচ্চাৰণো নাই। মানে অকলে অকলে সি কি কৰিব নোৱাৰে? উচ্চাৰণো কৰিব নোৱাৰোঁ আৰু অকলে তাক আমি কি কৰিব নোৱাৰোঁ? তাৰ কোনো স্থানো দিব নোৱাৰোঁ। এতিয়া কৰ লগত বহিলে তাৰ কি হ'ব? উচ্চাৰণটো কং হ'ব। ক অনুস্বৰ কং, ঠিক আছে। আৰু ছেম তেনেকৈ আপুনি অকল অনুস্বৰটো দিয়কচোন, ইয়াৰ কোনো কি নাই? উচ্চাৰণো নাই, ইয়াৰ কোনো কি নাই? স্থানো নাই। কাৰণে এই বৰ্ণ দুটাক কি বুলি কোৱা হয়? আমি অযুগ্ম বৰ্ণ বোলো। এতিয়া বিসৰ্গটো চাওক, বিসৰ্গৰ এনে কোনো নিজা উচ্চাৰণ নাই, কিন্তু বৰ লগত বত আকাৰ আৰু বিসৰ্গ দিয়ক কি হ'ব? বা, হয়নে নহয়? বিসৰ্গটোৰ এটা সুকীয়া উচ্চাৰণ আছে। বিসৰ্গ ডাইৰেক্ট হও নুবুজায় আৰু কি নুবুজায়? বৰ লগত আকাৰ দি পেলাই বিসৰ্গ দিয়ক। বাহ আমি ক'ব নোৱাৰি বা আমি ক'ব নোৱাৰি। কি হয়? বাহ বুলি ক'লে বত আকাৰ বা হ আহি যাব বা, কিন্তু এইটো কি নহয়? হ নহয়, অৰ্ধ হ উচ্চাৰণ কৰিব বা। যেনেকে বা কি নহয়? বাহ নহয়। বাহ হ'লে হ পিছত থাকিব লাগিব। এইটো কি উচ্চাৰণ হ'ব? বা। ইমান সময় আমি কি পঢ়িলোঁ? এই বৰ্ণবোৰ কি বৰ্ণ হয় সেইটো আমি পঢ়িলোঁ। কিন্তু এই বৰ্ণবোৰক কেনেকৈ উচ্চাৰণ কৰে সেইটো এতিয়া আমি পঢ়িম। উচ্চাৰণ চাওক, ক্ষয়, দৰে ৰ, অন্ত্যেষ্টিয়। এইটো চাওক কি হয়? হস্যন্ত বা খণ্ডত্ব ইয়াৰ নাম হয়। বহুতে ইয়াক বেলেগ বেলেগকৈ উচ্চাৰণ কৰা শুনা পাইছোঁ। ইয়াত কিছুমানে বেজন্ত বুলি উচ্চাৰণ কৰে। একচুৱেলি কি নহয়? বেজন্ত নহয়, এইটো হস্যন্ত বা খণ্ডত্ব। তাৰপিছত কি আছে আমাৰ? অনুস্বৰ, বিসৰ্গ, চন্দ্ৰ বিন্দু। এই বৰ্ণ দুটা অনুস্বৰ আৰু বিসৰ্গ এই বৰ্ণ দুটা কি হয়? অযুগ্ম বৰ্ণ বুলি কোৱা হয়। অযুগ্ম বৰ্ণৰ আপুনি অলপ আগতেই সূত্ৰটো পঢ়ি আহিছে যে এই দুটা বৰ্ণৰ কি নাই? নিজা উচ্চাৰণো নাই, নিজা স্থানো নাই। এতিয়া আমি ব্যঞ্জন বৰ্ণৰ গোটেইখিনিয়ে পঢ়িলোঁ, কৰ পৰা একদম চন্দ্ৰবিন্দুলৈকে। গোটেইকেইটাৰ উচ্চাৰণ, গোটেইকেইটাৰ ভাগ, গোটেইকেইটাৰ কাক কি কোৱা হয়, গোটেইকেইটা বিভাগ আমি পঢ়িলোঁ। এতিয়া ইয়াত এটা কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল প্ৰকৃত ব্যঞ্জন বৰ্ণ কেইটা? কিয় এই কুৱেশ্যনটো কৰিব লগা হ'ল? আমি গোটেইকেইটা ব্যঞ্জন বৰ্ণ আমি আগৰ পৰাই জানো ব্যঞ্জন বৰ্ণ ৪১টা,
কিন্তু ইয়াত আমি কি পঢ়িলোঁ ব্যঞ্জন বৰ্ণ তিনিটা ভাগত ভাগ কৰা হয় স্পৰ্শ বৰ্ণ উষ্ম বৰ্ণ অন্ত্যস্ত বৰ্ণ এই গোটেই তিনিটা ভাগত ভাগ কৰা হয় তেতিয়া এই তিনিটা ভাগত থকা বৰ্ণ টোটেল কেইটা হ'ল আমাৰ 33টা ওলাইছে কিন্তু বাকী যি 8টা বৰ্ণ ওলাইছে এইকেইটা বেলেগ বৰ্ণ পৃথক ৰূপ বুলি কোৱা হৈছে তেতিয়াহ'লে ব্যঞ্জন বৰ্ণ আমাৰ 41টা হ'ল নে ব্যঞ্জন বৰ্ণ আমাৰ 33টা হ'ল ইয়াৰ প্ৰকৃত উত্তৰটো কি হ'ব ইয়াৰ প্ৰকৃত উত্তৰ বিচাৰি পাবলৈ আমাৰ কাৰণে বহুতে টান হৈ পৰিছে বহুতো কিতাপ পত্ৰ বিজ্ঞ মানুহৰ মানে খুধাৰ পিছতো ইয়াৰ এটা প্ৰকৃত উত্তৰ আমি বিচাৰি পোৱা নাই কিন্তু এটা ক্ষেত্ৰত আমি চাব পাৰোঁ যে ডিকশ্যনাৰী হওক বা আপুনি কিতাপ পত্ৰ হওক বা গ্ৰামাৰেই হওক আপুনি সকলোতে আপুনি এটা বস্তু বিচাৰি পাব যে প্ৰকৃত ব্যঞ্জন বৰ্ণ হৈছে 33টা কিন্তু আমি সচৰাচৰ মুখেদি আমি মানে মুখ বাগৰি যিটো চলে ইয়াৰ পৰা আমি এটা উত্তৰ গম পাওঁ যে ব্যঞ্জন বৰ্ণ 41টা আচলতে মানে 41টা সত্য নে 33টা সত্য কিন্তু এইটো এটা কণ্ট্ৰভাৰ্চিয়েল বিষয় হয় গতিকে মই ইয়াত এটা কথা ক'ব বিচাৰোঁ যে আপুনি এটা আপোনাৰ লজিকেলি এটা চিন্তা কৰক যে যদি ব্যঞ্জন বৰ্ণ 33টা হয় তেতিয়াহ'লে বাকীকেইটা কি বৰ্ণ হয় বাকীকেইটাৰ কি ব্যঞ্জন বৰ্ণ নহয় নেকি আপুনি যদি লজিকেলি চাব যায় ব্যঞ্জন শব্দটোৰ অৰ্থ হৈছে যে আমি যদি কোনো বৰ্ণটো নিজে নিজে উচ্চাৰণ নহয় বেলেগ বৰ্ণ সহায় লয় যদি বৰ্ণটোৱে সেই বৰ্ণটোক কি বুলি কোৱা হয় ব্যঞ্জন বৰ্ণ বুলি কোৱা হয় তেতিয়া বাকী আমাৰ যি 8টা বৰ্ণ আছে ক্ষিয় দৰেৰ অন্ত্যেষ্টিয় এই গোটেইকেইটা বৰ্ণ দেখোন বেলেগ বৰ্ণ সহায় লৈছে আল্টিমেটলি এইকেইটা কি হৈ গ'ল ব্যঞ্জন বৰ্ণৰ হেৰিতে পৰিছে হয় নে নহয় তাৰপিছত আৰু এটা আপুনি লজিকেলি আৰু এটা বস্তু চাব পাৰে যে বৰ্ণৰ যিটো প্ৰকৃত সূত্ৰ বৰ্ণ কাক বোলে মানে আপুনি ধ্বনি জ্ঞাপক চিনবোৰকে কি বুলি কোৱা হয় বৰ্ণ বুলি কোৱা হয় তেতিয়া আপুনি ধ্বনি জ্ঞাপক মানে এটা চিম্বলক যেতিয়া আপুনি এটা ধ্বনিক যেতিয়া আপুনি চিম্বল দিব তেতিয়া সেইটো কি বুলি কোৱা হয় বৰ্ণ বুলি কোৱা হয় তেতিয়াহ'লে আপুনি ক্ষিয় দৰেৰ এই গোটেইকেইটা এটা কি হয় চিম্বল হয় আৰু গোটেইকেইটাৰ কি আছে এটা ধ্বনি আছে গতিকে আকৌ এই ধ্বনি আৰু এই চিম্বলটোৱে কি কৰে নিজে নিজে উচ্চাৰণ হ'ব নোৱাৰে বেলেগ বৰ্ণ সহায় লয় গতিকে এইকেইটা আল্টিমেটলি কি হয় ব্যঞ্জন বৰ্ণ হয় তে প্ৰকৃত আমি কি পালোঁ 41টা ব্যঞ্জন বৰ্ণ পালোঁ হয়নে নহয় এনেকৈ লজিকেলি চাব গ'লে আপুনি 41টা বৰ্ণ পায় কিন্তু আকৌ ব্যঞ্জন বৰ্ণ কিতাপ পত্ৰ চাব গ'লে আপুনি 33টা পায় মুখ বাগৰি মানুহে কথা 41টাৰ কথাই কয় যে বৰ্ণ আমাৰ 41টাই হয় কিন্তু যদি মানে ইয়াত আপুনি ইমান কনফিউজ নহয় পেলাই যেতিয়া আপুনি কম্পিটিটিভ এক্সাম দিব টেট দিব চিটেট দিব যিয়ে দিব কিন্তু তাত গৈ পেলাই আপোনাৰ অপশ্যন 4টা অপশ্যন আহে যদি আপোনাৰ ব্যঞ্জন বৰ্ণ প্ৰকৃত ব্যঞ্জন বৰ্ণ কেইটা আহে আপোনাৰ অপশ্যনত হয়তো 33টা আৰু 41টা একেলগতে কেতিয়াও নাহে কিন্তু যদি 41টা আছে 33টা তাৰ দ্বিতীয় অপশ্যনটো 33টা নহয় বেলেগ অপশ্যন হ'ব আৰু যদি 33টা আছে তে 41টা অপশ্যন নাহে তে য'ত আপুনি 33টা আছে অপশ্যন তাত 33টা মাৰিব য'ত 41টা তাত 41টাই মাৰিব দুটা অপশ্যন নিশ্চয় একেলগে নাহে নিশ্চয় মানে কি আমিও এনেকৈ দেখা পোৱা নাই দুটা অপশ্যন একেলগে আহা আমি পৰীক্ষা দিছোঁ আমিও টেট পাছ কৰিছোঁ কিন্তু আপুনি তেনেকেই মাৰিব ব্যঞ্জন বৰ্ণৰ টপিকটো মই 4টা ভাগত ভাগ কৰি কমপ্লিট কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভালেই পাইছে বা ভালেই পাব আৰু যদি ইয়াত যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে নিশ্চয় মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ইয়াত কিবা ভুলভ্ৰান্তি হৈছে বা আপোনালোকৰ কিবা আপত্তিজনক তেনেকুৱা কুৱেশ্যন আছে মোৰ কমেণ্ট বক্সত গৈ পেলাই আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু জানিবলগীয়া কিছুমান কথা থাকিলে আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা কমেণ্ট বক্সত কমেণ্ট কৰি জানিব পাৰে আৰু আপোনালোকে মোৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আগলৈকে মোৰ ভিডিঅ' আৰু আপডেট দি থাকিম আপোনালোকে চাই থাকিব মোৰ চেনেল ন' উইথ আছ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ